Hello guys, welcome back to my new video. So I lipstick লৈছো যেঠিয়ে কৈছে কি মুখটো বোলে কলা পৰি আছে তো এতিয়া আমি খাম মেগী আৰু তাৰপিছত বাকিখিনি দেখা গৈছে মেগী গাইস মেগী খাম এতিয়া ধুনীয়াকৈ খাই লওঁ তাৰপিছত মই কথা পাতি আছোঁ আকৌ তো জেঠিয়ে এতিয়া দি আছে পূজা ধুনীয়াকৈ আৰু আমি অলপ দেৰিকৈ আকৌ চাহ খাম তো বা আহি পেলাই আকৌ গ'ল তাই কিবা অলপ কাম আছে ওলাই গ'ল আৰু এজনী পঢ়ি শুই আছে এতিয়া ধুনীয়াকৈ দাদাৰ আকৌ জ্বৰ হৈ আছে তাক মালিচ কৰি দিলোঁ ধুনীয়াকৈ মই নেহেৰু তেলেদি এতিয়া ৰাখি অলপমান বাহিৰত বহি আছে আৰু জেঠা আছে বাথৰুমত মই এতিয়া মোবাইলটো চাৰ্জ দি ভিডিঅ' কৰি আছোঁ নেক্সট ডে আৰু ৰাতিপুৱা মই এতিয়া মেগী বনাই আছোঁ অলপমান চাহ বনাই কৰি খালোঁ মানে আজি জেঠিও বেমাৰ জ্বৰ উঠিছে শুই আছে ধুনীয়াকৈ তো সিহঁতৰ কাৰণে বেলেগ এক্সট্ৰা মেগী আৰু এয়া মোৰ কাৰণে কোৰিয়ান নুডলছ সেইটো মেগী বনাইছোঁ মানে এনেকুৱা জ্বলা খাই আছোঁ এতিয়া মই নিজে চৰ্দি তৰ্দি মানে ভাল হৈ যাবগৈ বাকীখিনি হৈ আছে সেইখিনি হোৱাৰ পিছতে চবকে দিমগৈ আৰু এতিয়া মই আকৌ যাব লৈছোঁ এই ওপৰৰ জেঠাজনৰ ঘৰত কটাৰী এখন আনিব দিছে মানে জেঠিয়ে তো তাৰপৰা কটাৰীখন লৈ আহোঁগৈ আৰু আপোনালোকৰ সেইদিনা ৰাস্তাটো নেদেখালোঁ নহয় কেনেকুৱা ৰাস্তা আছিল আজি আপোনালোকক দেখাম পাহাৰৰ ওপৰত খোজকাঢ়াই মানে বেলেগ আৰু এইটো ৰাস্তা দি যাব লাগিব একদম সেই ওপৰলৈ সেইপিনেদি আকৌ এনেকৈ যাব লাগিব ভৰিখন মোৰ পিছল হৈ আছে যদিহে পিছলি পৰোঁ কাম শেষ আকৌ এইটো ৰাস্তা এইটো ফিল্ডত কালিমা থকা বুলি কয় পূজা কৰে নাজানো আৰু এনেও প্ৰকৃতিৰ পূজা কৰিবই লাগে ভৰিয়ে বিষালেখিনি উঠোতে সেইদিনা মই এইখিনিতে উঠিয়ে ভিডিঅ' কৰি আছিলোঁ সেইটো ঘৰটো বাৰু মই কটাৰীখন লওঁ লৈ কৰি ঘৰ যাওঁ আৰু আকৌ এইটো ৰাস্তা দিয়ে যাম আমি ইয়াৰ পৰা চাওক পাহাৰ আৰু ঘৰ কি ধুনীয়া লাগে সেই ওপৰত আৰু ৰাস্তা আছে এইপিনেও ঘৰ আছে ওপৰত মানুহৰ আৰু আছে সেইপিনে ৰাস্তাও আছে মই ধুনীয়াকৈ দুৱাৰমুখতে বহি আছোঁ অলপমান যায় কাপোৰ ধুওঁ যায় জেঠিয়ে ধুব দিছে মানে দাদাই মানে কাপোৰ থৈ গৈছিলে সেইখিনি ধুই দিমগৈ এতিয়া ধুনীয়াকৈ আৰু মোৰ মূৰত এইবিলাক ডেণ্ড্ৰফ বহুত হৈছে গাইছ কেনেকৈ খেদাম এতিয়াতো খেদাব নোৱাৰিম ঘৰত যায়হে ধুনীয়াকৈ চেম্পু মাৰি একদম ব্ৰাছ মাৰি মূৰটো ধুই দিম পূৰা চাফা কৰি তো বাৰু এতিয়া যাওঁ কাপোৰখিনি ধুই যায় মই তেতিয়াই আহিলোঁ তো ভিডিঅ' বনাব থাকিলে আৰু পিছত মই ঘৰটো মুচিলোঁ তেনেকৈ থাকিলোঁ কাম বন কৰি পেলাই এতিয়া যাওঁ ধুনীয়াকৈ কাপোৰখিনি ধুই আহোঁ আৰু মই ৰীল এটা বনাইছিলোঁ মাত্ৰ ইয়াতে বহি পেলাই বনাইছিলোঁ আৰু মই দিলোঁ ইনষ্টাগ্ৰামত তাৰপৰা এনেকৈ চাব লাইক কমেণ্ট কৰিব দেই জেঠিহঁত মানে কালি যাব বিয়ালৈ তো কঁঠালৰ পাত মানে এতিয়া কাটি থৈ দিছে মোক মানে ছাগলীক দিব দিছে আৰু কালিৰ পৰা কাইলৈ বাৰু জেঠিয়ে দিব চাগে মই কালিৰ পৰা দিব লাগিব আৰু তাৰপিছত পৰহিৰ পৰা মই মানে ঘৰখীয়া হ'ব লাগিব আৰু তো এইখিনি কাম বনবিলাক মই চাব লাগিব তেতিয়া ধুনীয়াকৈ মই মানে ব্লগবিলাক বেছি দীঘলকৈ বনাব পাৰিম বাৰু এতিয়া যাওঁ ইয়াতে বেছি বহি থাকিলে মানে নহ'ব আৰু
এইপিনে মাৰি থৈ যাওঁ মই এনেকৈ ওলাই যামগৈ তেতিয়া এখন আন্ধাৰ পাইছে নে গাইছ আন্ধাৰ তেয়া কাপোৰ ইয়াত ঠেকেচি ধুম মই ধুনীয়াকৈ চাফা কৰি লওঁ আৰু ভাত খাই কৰি উঠিলোঁ উঠি ৰানিং চাফা এইখিনি ভৰাই থৈ দিব লাগিব ক'ৰবাত কাপটো অকণমান থৈ আহোঁ পাকঘৰত কাপটো আখেলিবলৈ থৈ দিওঁ অলপমান মোক কথাকেইটা কিবা সৰু সৰুকৈ কোৱা নিচিনা লাগি আছে ভাত খাই কৰি উঠিলোঁ বাৰু আমি বাচন বৰ্তনো ধুই দিলোঁ চব ইয়াত থৈ দিলোঁ ধুনীয়াকৈ তো এতিয়া যাই পেলাই ধুনীয়াকৈ তামোল এখন খাম তাৰপিছত অলপমান বহিম তাৰপিছত বাকী কাম বন কৰিম আৰু তো মোবাইল চাই বহুতে সন্ধিয়া হ'ল এতিয়া জেঠী অলপ ওলাই গৈছিল মানে কিবা আনিবলৈ তো আহিল এতিয়া চাহ অলপ খাম আমি চাহ অলপ খাই কৰি ধুনীয়াকৈ অলপ সময় বহিম তাৰপিছত বাকী কাম বন খোৱা বোৱা সেইখিনিয়ে হ'ব আৰু এতিয়া একো বেলেগ কাম নাই তো কাইলৈ জেঠীহঁত বিয়ালৈ যাব তো কাইলৈ ভালকৈ মই ভিডিঅ' বনাম ধুনীয়াকৈ তো আজিলৈ ভিডিঅ'টো ইমান আছিলে আপুনি চাবলৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ বাই বাই আৰু এইটো আছে পাণ্ডাটো মোৰ লগত আৰু এতিয়া পাণ্ডাটো নালাগে এইটো গলু মলু হেই বাই বাই দি তই এই কুত্তা বাই বাই দি বাই বাই গাইছ